নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ৰিজুমনি নাথলৈ। আজি মই আপোনালোকৰ ওচৰলৈ এটি নতুন ভিডিঅ' লৈ আহিছোঁ। ঘৰতে মই জেলি তৈয়াৰ কৰিছোঁ। কেনেদৰে ঘৰতে জেলি তৈয়াৰ কৰিছোঁ তাক দেখুৱাম। আপোনালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে স্কিপ নকৰাকৈ চাই থাকিব। আৰু যদি মোৰ চেনেলটোত কোনোবা নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এয়া লৈছোঁ আমি প্ৰথমতে মেচকা টেঙাৰ গুটি কেইটামান। এইকেইটা আমাৰ ঘৰৰ গছৰ হয়। এইকেইটা এতিয়া আমি ছিঙি আনিছোঁ। ভালদৰে ইয়াক ধুই ল'ম। এইকেইটা আমি ভালদৰে ধুই ল'লোঁ। এতিয়া আমি ইয়াক চচ এটাত দিছোঁ। পানী দিছোঁ অলপ। পানী আমি বহুত বেছিও দিয়া নাই, অকণমান পানী দি দিছোঁ। গোটেইখিনি তল যাব নালাগে, এনেই পানী অলপ দি দিছোঁ। এতিয়া আমি গেছৰ ফ্লেমটো অন কৰি দিম। তাৰপিছত এইখিনি আমি অলপ সিজিব দিম। 10 মিনিট পিছত চাইছোঁ এইখিনি আমাৰ সিজিব আৰম্ভ কৰিছে। চাওক পানীখিনিৰ কালাৰ আহিছেই। এইখিনিও সিজিব আৰম্ভ কৰিছে। এয়া চাওক, আগতে যিটো টাইট হৈ আছিল এতিয়া সেইটো নাই। আৰু অলপ টাইম সিজাই ল'ম। আৰু 5 মিনিটমান সিজাই ল'লোঁ। এয়া চাওক আমাৰ ধুনীয়াকৈ সিজি গৈছে। ওপৰৰ যিখিনি আমাৰ গুটিটোৰ ওপৰৰ বাকলি আছিল সেইখিনি আমাৰ গুচিয়ে গৈছে প্ৰায়। এনেই অলপ অলপ ক'ৰবাত লাগি আছে। এয়া চাওক, এইখিনি আমাৰ হৈ গৈছে। এতিয়া আমি ইয়াৰ গুটিখিনি বেলেগকৈ আঁতৰাই ল'ম। এয়া গুটিখিনি আমি খৰাহি এটাত দি দিলোঁ। এইখিনি এতিয়া আমি চেকি ল'লোঁ। তলৰ ৰসখিনি আমাক লাগিব, গুটিখিনি আমাক নালাগে। এতিয়া গুটিখিনি আকৌ এবাৰ আমি সিজিব দিম। যিখিনি অলপ অলপ লাগি আছে সেইখিনি এৰাই যাবৰ বাবে। এয়া চাওক, গুটিখিনি আৰু সিজাই ল'লোঁ। এয়া গুটিখিনিৰ পৰা এতিয়া ধুনীয়াকৈ এৰি গৈছে। অলপো লাগি থকা নাই, পূৰা বগা বগা হৈ গৈছে গুটিখিনি। আৰু আমাৰ এই যিখিনি পানীখিনি চাওকচোন, এইখিনি ডাঠো হৈছে আৰু কালাৰ বহুত ধুনীয়া আহিছে। এইখিনি আমাৰ এতিয়া হৈ গৈছে। এতিয়া আমি গুটিখিনি এক্সট্ৰাকৈ আৰু পানীখিনি এক্সট্ৰাকৈ উলিয়াই ল'লোঁ। আমাক গুটিখিনি দৰকাৰ নাই, পানীখিনি লাগিব। পানীখিনি চেকি আমি ধুনীয়াকৈ উলিয়াই ল'লোঁ। এতিয়া আমি এইখিনি কিমান হৈছে তাক জুখি ল'ম। এয়া ৰসখিনি আমি জুখি লোৱাৰ পিছত যিমানখিনি জোখৰ আমাৰ ৰস ওলাইছে সিমানখিনি জোখৰ আমি আকৌ ইয়াতে চেনি দিব লাগিব। ইয়াতকৈ চেনি কম হ'লে ইয়াৰ টেঙাৰ ভাৱ যিটো সেইটো থাকি যাব। সেয়েহে সমান জোখৰ আমি চেনি দিব লাগিব। আমাৰ ৰসখিনি 2 কাপ জোখৰ হৈছিল, সেয়েহে আমি ইয়াতে চেনিও আমি 2 কাপ দিম। আপোনালোকে যিমানখিনি ৰস ওলায় সিমানখিনি চেনি দিব। এতিয়া এইখিনি আমি পগাই থাকিম। ডাঠ নোহোৱালৈকে পগাব লাগিব। পগাই থাকোঁতে আমাৰ ইয়াতে ফেন ওলাব। ফেনখিনি কিন্তু আঁতৰাই দিব লাগিব, নহ'লে ইয়াৰ জেলিখিনিৰ কালাৰটো ভাল নহয়। ফেনখিনি যিমানে আমি আঁতৰাই পেলাম সিমানে কালাৰটো বেছি ধুনীয়া হ'ব। সেয়েহে ফেনখিনি আমি আঁতৰাই পেলাই দিম। এইখিনি পগাওঁতে আমাৰ ডাঠ হৈ গৈছে। চাওক, এইখিনি হৈছেনে নাই আমি চেক কৰিব লাগিব। যদি চেক নকৰাকৈ ডাঠ হোৱা কাৰণে আমি ইয়াক নমাই থৈ দিওঁ তেনেহ'লে ই সোনকালে বেয়া হৈ যাব। বহুদিনলৈ ভালে ৰাখিবলৈ ইয়াক আমি টেষ্ট কৰি চাব লাগিব হৈছেনে নাই। তাৰ বাবে আমি এখন প্লেট লৈছোঁ। তাত আমি 1 টোপ বা 2 টোপ জেলি দি দিম। তাৰপিছত এয়া চাওক দি দিছোঁ। তাৰপিছত প্লেটখন সলাই দিম। নাই, এইখিনি হোৱা নাই, আৰু অলপ টাইম পগাব লাগিব। এইখিনি অলপমান লৰচৰ হৈ গৈছে। যদি জেলিখিনি হৈ যায় তেনেহ'লে সেইখিনি ধুনীয়াকৈ থাকি যায়। আৰু অকণমান টাইম আমি পগাই চাম, আকৌ এবাৰ টেষ্ট কৰি চাম পিছত। আৰু 5 মিনিট পগাই ল'লোঁ। এতিয়া আমি আকৌ জেলিখিনি ঠিক একেদৰে দি ল'ম। এয়া এইবাৰ চাইছোঁ, নাই এইবাৰ ইমান যোৱা নাই, তাৰমানে হৈছে। তাৰপিছত আমি আৰু এটা বস্তু কৰি টেষ্ট কৰি চাব পাৰোঁ। এটা বাতিত অলপমান পানী লৈছোঁ। পানীখিনিত আমি ইয়াতেও 1 টোপ বা 2 টোপ দি দিম। যদি জেলিখিনি হৈছে টোপটো ধুনীয়াকৈ থাকিব, আৰু যদি হোৱা নাই তেনেহ'লে টোপটো ভালদৰে নাথাকে, ইফালে সিফালে বিয়পি গুচি যাব। দিছোঁ, আছে যেনেকৈ পৰিছে তেনেকৈ আছে, তাৰমানে জেলিখিনি আমাৰ ৰেডি হৈ গৈছে। যদি আমি দিওঁতে যেনেকৈ পৰিছিল তেনেদৰে নাথাকে, পানীখিনিৰ লগত মিহলি হৈ যায়, তেতিয়াহ'লে গম পাব জেলিখিনি আৰু অলপ টাইম পগাব লাগিব।
এতিয়া আমাৰ এইখিনি ৰেডি হৈ গৈছে। এতিয়া গেছৰ ফ্লেমটো আমি অফ কৰি দিম। তাৰপিছত ঠাণ্ডা হোৱাৰ পিছত আমি এটা বেলেগ পাত্ৰত থৈ দিম। জেলি আমাৰ ৰেডি হৈ গৈছে। সেয়া চাওকচোন, কালাৰটো কি ধুনীয়া হৈছে, দোকানৰ জেলিৰ নিচিনা। খাবলৈও সিমানেই টেষ্টি হয়, দোকানৰ নিচিনাই। এতিয়া এয়া জেলি আপোনালোকে ব্ৰেডৰ লগত ধুনীয়াকৈ খাব পাৰে। এইখিনি অকণমান ঠাণ্ডা হওক, ঠাণ্ডা হ'লে আমি পাত্ৰ এটাত ভৰাই দিম। ঠাণ্ডা হোৱাৰ পিছত আমি কাঁচৰ বৈয়াম এটাত থৈ দিলোঁ। এয়া চাওক, পূৰা ঠাণ্ডাও হোৱা নাই, আৰু ঠাণ্ডা হ'লে আৰু ডাঠ হ'ব জেলিখিনি, একদম দোকানৰ নিচিনা হৈ যাব। আজিৰ এই ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যদি ভাল পাইছে তেনেহ'লে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি মোৰ চেনেলটোত কোনোবা নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।